অঁ মই মানে চাহকাপ খাই থাকোঁতে কি ভাবি আছোঁ গম পাইছেনে মানে চাহকাপ দেখি মানে কথাটো মনত পৰি গৈছে এতিয়া মানে মই গধূলি চাহ খাই আছোঁ মানে কেতিয়াবা আপোনালোকৰ লগত এনে হয় না মানে মানে ধৰক ঘৰৰ ওচৰৰে আৰু মানুহৰ ঘৰত যদি কেতিয়াবা গধূলি আৰু ফুৰিব যাবা খুজিছে আৰু তেনেকৈ কেতিয়াবা হ'লে ভাবা যায় ন মানে ধৰ চাহকাপ এতে নাখাওঁ আজি তাতে যাই কিনে চাহকাপ খাম এনেকৈ কেতিয়াবা হ'লে ভাবা যায়নে মই কিন্তু ভাবোঁ যদি বেয়া পালেও পায় কেতিয়াবা ভাবোঁ মই এনেই সদায় নাভাবোঁ মানে তাত কিন্তু তাতে যোৱাৰ পিছত কেনেকুৱা চিটুৱেশ্যন হয় তাতে মানে এনেকৈ সুধিব মানে অঁ চাহ খাবা দিয়া বনাওঁ দিয়া কিয় নোখোৱা নেকি কিয় খাব মন নাই একো নহয় দিয়া বনাওঁ দিয়া কিয় মন নাই দিয়া তেন্তে হ'ব দিয়া ন পিছত খাবা এনেকৈ ক'লে সঁচা কৈছোঁ মই মানে কেনেকুৱা এটা চিটুৱেশ্যন হয় মানে চাহকাপ খাবাৰো মন যায় ঘৰত যিহেতু খাই বনাই খাবাৰো মন যায় এফালে ডাইৰেক্টো খাব নোৱাৰোঁ এফালে সেনেকৈ খুজি থাকোঁতে যায় আমি ধৰি সেইখিনি টাইমত ধৰি মই চাহ বনাই আগত দিলোঁ হয় সেইখিনি টাইমত হ'লে সানিবা বকি থাকোঁতে যায় কি তাৰমানে এফালে ডাইৰেক্টো খাব নোৱাৰোঁ এফালে চাহকাপ খাবাৰো মন যায় থাকে ডাইৰেক্টো খাব নোৱাৰোঁ মানে কেনেকুৱা এটা চিটুৱেশ্যন হয় আপোনালোকৰ লগত হয় নাই ক'বচোন মোৰ লগত কিন্তু হৈছে মই লাজ নকৰোঁ কথাটো মানে হৈছে মানে কিন্তু মই সদায় নাভাবোঁ মই কেতিয়াবা এনেকৈ ভাবোঁ আৰু ক'তনো সদায় যাম মানে কেতিয়াবা ভাবা যায় আৰু কথাটো মানে চাহকাপ খাই থাকোঁতে মানে মনত পৰিল কথাটো আৰু সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ দিয়ক হ'ব দিয়ক এতিয়া মই বকি থাকোঁতে পানী হৈ গ'ল চাহ দিয়ক হ'ব দিয়ক মানে কথাটো ক'বৰ কাৰণে আৰু মনত পৰিল কৈ দিলোঁ সেইকাৰণে যদি এনেকুৱা হয় মানে কাৰোবাৰ লগত কেতিয়াবা অলপ হয় কিজানি কোনোবাই মনে মনে ভাবে কিন্তু নকয় মানে ত' যদি হয় যদি কৈ দিব